Nuhitamak pothala isli na. Pothala islung de. Amo etle sapani ansilung ko. Auloman hal bai loi henu. He rokhia sung ko. Toka sapani dia hilia na. Dia hilung pothia ka paili na thodo. Kot no pai oi hodai hal ba ko. Ebai hi. Aji pa bai se hi ko. Lukono pothia paiye dale. Amo ko hale babole ase. Amo je nojio tractor khone esa boai lolung rakha je. Amo tractor babo lagibo loga khate pisot. Hunchona Luhitamak kali pitoe manu anle henu. Yo nai hunasun kopa he anle. Toani gaon pa anle henu. Hoi na ka je dai. Nezanu he khaje. Hai ko moi etia je kala goi thakung dei. Ako khugeso khai usole jabo lage beswa bole. Yo ki he beswaoge. Maiki gojoni ko dudin hole kole je gol bisaiye poa nai. Hekapa beswa sange বুলি ভাবিছো ko. যা ko হেখানো হাই ko দিনতকে যে পিতৰ ঘৰ দিকে যাম দেই নতুন মানুহ চামগে যাম ko হেনেকে এতিয়া যাম দেই মই যে আমি নতুন মানুহ চাব আহিছো দেই বসুন নতুন মানুহ তামোল কাটি আছে ইমান দেৰিলৈকে তামোল কাটি আছে না নতুন মানুহ যে দেৰি লাগিছে হপাই আকৌ বৌৱে ক গাঁৱৰ পৰাহে আহিলি মই যে তইনি গাঁৱৰ পৰা আহিলো ভাইটিহঁতি কা এখন গাঁৱে হৈছে না মই যে এখন গাঁৱৰ আৰু ই গোৱালি গাঁও আকৌ একে লগই আমি বৌৱে ঘৰত জনাজনীকে আহিলি না পলাই আহিলি জনাজনীকে আহিলো সেইখা যে বৌহঁতৰ কা ভনী চনী আছে না এটি যে আছে থকা যাব লাগিব ক হেনেকে যাবি ক হেনেকেনো সেইজনীও না নতুন মানুহ নতুন বৈতি কপাহে আহিলি ক তইনি গাঁৱৰ পৰা আহিলো বাপেৰ নাম কি হে কিজানি চিনি পানিয়ে ক আমাৰ পিতাইৰ নাম ঘটি বুলি কয় ক তই ঘটিয়হে জীয়েক হৈছ চিনি পাঙেচোন তাক হয় না এতিয়া কি বুলিহে ক'ব লাগিব ইয়াক পাইছা বুলি কবি আৰু মোক বমা বুলি কবি দেই হ'ব ক বমা চুৰ ওলাব গ'লে না বোৱাৰী 10টামান বজাতে গ'ল যোৱা ঘৰত কোন কেনেকেহে আছিলি বোৱাৰীহঁতৰ ঘৰত যে আমাৰ আই পিতাই কেকাই বৌ আৰু ভনী এটি আৰু মই আছিলো ক পিতাই কিহে কৰি আছে আজিকালি পিতাই আজিকালি বেপাৰ কৰি আছে ক বোৱাৰী কিমানলৈকেহে পঢ়িলি বেছিকে নাই পঢ়া মেট্ৰিকটো পাছ কৰিলো ক যেন তেনে হওক দে এতিয়া বাউকে খাবি লবি দেই ল'ৰাটো বাউৱে বাউ খাজে হ'ব ক পাইছাও ভিডিঅ'টো চাই যদি অন্ত পাবও পালি তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিবি দেই পোৱালি মোবাইল ছোৱালীৰ লগত কথা পাতি থাকিবি আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' চাই থাকিব বিচাৰ তেন্তে পেজটো ফ'ল' কৰি ল'বি ক দেই আৰু যদি ইউটিউবত চাই আছ তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবি দেই হ'ব এতিয়া ফোনটো থৈছোং যাবলি